সংস্থাটোৰ ফালৰ পৰা বিকে জোনমণি বুলি জানো তেওঁৰ লৌকিক যোনটো পৰিয়াল সৰুৰ পৰা জোনমণি দেউৰী কি সংস্থা আপোনালোকৰ ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় প্ৰজাপতি ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় ক'ৰ পৰা ক'ত যাব আহিছিলে আমি ৰাজস্থান মাউণ্ট আবুৰ পৰা নৰ্থ লখিমপুৰলৈ যাব লৈছোঁ কিমানজন আছিলে আপোনালোকৰ লগত আমাৰ লখিমপুৰ চেণ্টাৰৰ পৰা 9জন আৰু ধেমাজি 13জন তাৰপাছতে বেগবোৰ চবে উঠালোঁ তাৰপাছতে তেওঁ একেবাৰে শেষত নামিলে ট্ৰেইনখন 2 মিনিটৰ আছিলে কমেও 1 মিনিটমান যেনি তেনি ভালকৈ ৰখালে তাৰপিছত যোনখন গেটৰ পৰা আমি নামিব লাগিছিলে সেইখন গেট যাম মানে লকটো বন্ধ খুলিব নোৱাৰি সেইখন বোলে বন্ধ হৈছে বেয়া হৈ গ'ল দুৱাৰখন তো আমাৰ ইমানবোৰ বেগ আছে আমি বহুত মানুহ জাৰ্ণি কৰিছোঁ তো আগলৈ অলপমান সেইখন এইটো ডবাৰ মানে আগৰ ডবাৰটোৰ আমি চবে বেগবোৰ নমালোঁ তেওঁ বেগবোৰ নমাইছিলে তাৰপিছত তেওঁ নামিবও পাৰিছিলে ট্ৰেইনৰ শাৰীটো অকণমান লাগি গ'ল নেকি তাৰপিছত গাড়ীখনো চলি দিলে সেইটো সময়তে আৰু ভালকৈ নৰখালে তাৰপিছত চেইন খিচক বুলি কৈছিলে চেইনো ভালকৈ কোনেও হয়তো বুজি পোৱা নাই চাগে চেইনো টানাৰ মানে দেৰিকৈ চেইন টানিব চাগে তেনেকৈ মানুহ এগৰাকীয়ে মানে আমাৰে বেহেন এগৰাকীয়ে ৰখাবলৈ চেষ্টা কৰিছিলে কিন্তু ৰখাবলৈ নোৱাৰিলে ৰখাবলৈ নোৱাৰিলে তথাপিও প্ৰায় 99% ৰখাবলৈ পাৰিছিলে তথাপিও টানি গ'লগৈ আৰু তাত পৰি থাকিলেগৈ তেনেকৈ কি নাম আছিলে